নমস্কাৰ, মই পৰিস্মিতা ৰেচিপিছ এণ্ড লিভিঙৰ ফালৰ পৰা জন্মাষ্টমী উপলক্ষে আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, সুস্থ আছে। আজি মই আপোনালোকৰ বাবে পায়সৰ ৰেচিপি লৈ আহিছোঁ আৰু এয়া কিমান কি পৰিমাণে দিব লাগে এই সকলোখিনি এই ভিডিঅ'টোত দেখুৱাবলৈ যত্ন কৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব আৰু এতিয়ালৈ যদি আপোনালোকে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ তলত থকা ৰঙা ছাবস্ক্ৰাইব বাটনটো টিপি দিব। তেনেহ'লে আহক দেৰি নকৰোঁ, ভিডিঅ' ষ্টাৰ্ট কৰোঁ। পায়স বনাবলৈ হ'লে প্ৰথমতে মেজাৰিং কাপেদি আধা কাপ জহা চাউল লৈছোঁ আৰু এইখিনি ভালদৰে ধুই 15-20 মিনিটৰ কাৰণে তিয়াই থৈ দিছোঁ। আৰু জহা চাউল ব্যৱহাৰ কৰিলে ইয়াৰ টেষ্টটো বেছি ভাল লাগে। গাখীৰ গৰম হ'ব দিছোঁ এটা চচপেনত। ইয়াতে মই 1 লিটাৰ গাখীৰ ব্যৱহাৰ কৰিছোঁ। শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ব্লগ অলৰেডি মই মোৰ চেনেলত আপলোড কৰিছোঁৱে। আপোনালোকক বাৰু ডেছক্ৰিপশ্যন বক্সত লিংক দিছোঁ, চাব পাৰিব। আৰু গাখীৰখিনি 10 মিনিট ল' টু মিডিয়াম ফ্লেমত আমি উতলাব লাগিব যাতে গাখীৰখিনি অলপ ঘন হয়। আৰু ছাইডত লাগি থকাখিনি কৰচেৰে এইধৰণে এৰুৱাই দিব, তেতিয়া বেছি টেষ্টি হয়। দহ মিনিট পিছত আমি ইয়াতে চাউলখিনি দি দিছোঁ। আৰু চাউলখিনি দিয়াৰ পিছত কণ্টিনিউৱাছ এইখিনি লাৰি থাকিব লাগিব আৰু গেছৰ ফ্লেম একেবাৰে ল'ত ৰাখিব আৰু ছাইডত লাগি থকা সৰখিনি কৰচেৰে এইধৰণে এৰুৱাই দি থাকিব। আৰু এইখিনি 15 মিনিটমান এইধৰণে লাৰি থাকিব লাগিব। 15 মিনিট পিছত মই আপোনালোকক এটা চাউল দেখুৱাই দিছোঁ। এয়া দেখিছে, চাউলটো সিজি গৈছে। আৰু এতিয়া আমাৰ যেতিয়া চাউলখিনি সিজা হ'ব তাৰপিছতহে চেনি দিব। ইয়াতে মই 1/3 কাপ চেনি দিছোঁ। চেনি সদায় চাউলখিনি সিজাৰ পিছতহে দিব। আৰু এতিয়া কাজু, এলমণ্ড সৰু সৰুকৈ কাটি লৈছোঁ আৰু লগতে কিচমিচো দি দিছোঁ। আৰু এইখিনি 5-6 মিনিটৰ কাৰণে একেবাৰে ল' ফ্লেমত সিজাব দিব লাগিব আৰু মাজে মাজে লাৰি দিব লাগিব যাতে তলিত লাগি নধৰে। আৰু যিখিনি ছাইডত লাগি আছে সেইখন কৰচেৰে গুচাই দিব সৰখিনি, তেতিয়া বেছি টেষ্টি হ'ব। আৰু এয়া আমাৰ পায়সখিনি হৈ গ'ল। গাখীৰ আৰু চাউল মিক্স হৈ এনেকুৱা ধৰণৰ কনচিষ্টেঞ্চি যেতিয়া হৈ যাব, তেতিয়া গম পাব আমাৰ পায়স ৰেডি হৈ গৈছে। এনেকুৱা কনচিষ্টেঞ্চি একেবাৰে পাৰফেক্ট হয়। এতিয়া আহক এইখিনি আমি ছাৰ্ভ কৰোঁ। আৰু ওপৰত অলপ বাদাম সৰু সৰুকৈ কাটি দিছোঁ। লগতে যিহেতু শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, গতিকে ইয়াতে তুলসীৰ পাতটো দিবই লাগিব, সেইকাৰণে অলপ তুলসীৰ পাতো দি দিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ ছ' মাছ। পুনৰ লগ পাম নতুন এটি ভিডিঅ'লৈ। আজিলৈ আহোঁ, বাই বাই।